নমস্কাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাম বিট আৰু আলুৰ পকৰা। বিটখিনি প্ৰথমতে ৰুকি লৈছোঁ, লগতে পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ আৰু এফাল আলু বইল কৰি লৈছোঁ। ইয়াতে দিম 2 চামুচ ময়দাখিনি সানি লৈছোঁ আৰু দিম বেচনখিনি দিয়াৰ পিছত গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম, সানি ল'ম আৰু তাৰপিছত নিমখ দিছোঁ, হালধি দিম আৰু জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি অলপ যিখিনি প্ৰয়োজন সেইখিনি দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া তেল গৰম হৈছে আৰু এনেকুৱা সৰু সৰু আকাৰৰ চেপ বনাই লৈছোঁ আৰু এইখিনি এতিয়া তেলত দিম আৰু ধুনীয়াকৈ ভাজি ল'ম। গোটেইখিনি মোৰ ভাজি হৈ গ'ল বিট আৰু আলুৰ পকৰা। আৰু ওপৰত ছটিয়াই দিছোঁ চাট মছলা, লগতে ক'লা নিমখ আৰু লগতে লৈছোঁ চচ আৰু তাৰপিছত টেষ্ট কৰি চালোঁ আৰু খাই কিন্তু খুব ভাল লাগিল। আপোনালোকেও ট্ৰাই কৰি চাব, বনাই খাব। ধন্যবাদ।